নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে টুকু দুৱৰা আৰু মোৰ নাম হিমান্ত দুৱৰা। কথাটো হ'ল এনেকুৱা, যদি আপুনি যিকোনো ঠাই এডোখৰলৈ যাবলৈ ওলাইছে, সেই ঠাইডোখৰ চিনি নাপায়, আপুনি এতিয়া কেনেকৈ যাব সেইডোখৰলৈ? আগতেতো কাৰোবাক সুধিব লাগে, এতিয়াতো সুধিব দৰকাৰ নাই। এতিয়া এটা স্মাৰ্টফোন হ'লেই হ'ল। ঠাইডোখৰ এতিয়া কেনেকৈ বিচাৰি উলিয়াব তাৰে এটা সৰু ভিডিঅ' বনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোক মেপত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ মেপখন ওলাব। ওলোৱাৰ পাছত জুম কৰি লৈ এয়া দেখিছে, এইটো আমাৰ ঘৰৰ লোকেশ্যনটো। আপোনালোকৰ এনেকৈ উলিয়াই ল'ব নিজৰ লোকেশ্যনটো আৰু তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ এইটো দেখিছে, ইয়াত ক্লিক কৰি ইয়াত আপুনি যোনডোখৰ ঠাইলৈ যাব সেই ঠাইডোখৰ নাম দিব। মই গোলাঘাট দিছোঁ। আপুনি য'তে যায় যোনডোখৰ জেগালৈ যাব সেইডোখৰ নাম দি ল'ব। মই গোলাঘাট দি লৈছোঁ। ইয়াত দেখিছে লোকেশ্যন ওলাই গ'ল। এইডোখৰ মই থকা ঠাইডোখৰ। মোৰ ঘৰ বুঢ়ালিকচনৰ লোকেশ্যন ঘৰৰ। তাৰপিছত এনেকৈ ওলাই থাকিব আৰু এয়া দেখিছে, এইখনে গোলাঘাট টাউনখন। জুম কৰি দিছোঁ, ৰ'ব। দেখিবলৈ পাইছে এয়া গোলাঘাট টাউনখন। মই যিডোখৰত আছিলোঁ সেইডোখৰৰ পৰা লোকেশ্যন ওলাই আছে গোলাঘাট টাউনলৈ। যদি আপুনি যি ঠাইলৈ যাম বুলি ভাবিছে সেই ঠাইডোখৰৰ নাম চিনি নাপায়, এনেদৰে মেপত চাৰ্চ কৰি আপুনি যাব পাৰিব লোকেশ্যন দি লৈ। এয়া আমাৰ ঘৰৰ পৰা গোলাঘাটলৈ 27 মিনিট লাগিব গাড়ীত গ'লে, আৰু যদি খোজকাঢ়ি যায় তেনেহ'লে 2 ঘণ্টা 38 মিনিট লাগিব। যদি আপুনি ক'ৰবাত যাব লগা হয়, ঠাইডোখৰ নাম যদি চিনি নাপায়, এনেকৈ গুগল মেপত চাৰ্চ কৰি আপুনি যাব পাৰিব। আজিলৈ ইমানেই। যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।